নমস্কাৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দুটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল আপোনালোকে কিমানে আৰু কিমানজনী প্ৰিয়ংকা ৰেড্ডিৰ বাবে হাতত মমবাতি লৈ ৰাজপথত ওলাই আহিব। দ্বিতীয় প্ৰশ্নটো হ'ল আপোনালোকে কিমান আৰু বেটি পঢ়াও বেটি বচাও বুলি নাৰা লগাব। আজি গোটেই ভাৰতবাসীয়ে হয়তো মৰ্মাহত হৈছে, কিয়নো দুদিন পূৰ্বে যি সংঘটিত হৈ যোৱা ঘটনাটো প্ৰিয়ংকা ৰেড্ডিৰ যি ঘটনাটো হৈ গৈছে তাৰ বিষয়ে আমি সকলোৱে অৱগত। কিন্তু আচলতে মই সেই প্ৰিয়ংকা ৰেড্ডিৰ ঘটনাটোতকৈ মোৰ বেছিকৈ দুখ লাগিছে এইটো বিষয়ত যে দোষী ধৰ্ষণকাৰীসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতো এতিয়ালৈকে একোৱেই কৰিব পৰা নাই। আমাৰ আৰক্ষী, আমাৰ ভাৰতবৰ্ষৰ আৰক্ষী জোৱানে এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আচলতে ধৰ্ষণকাৰীসকলৰ বাবে যিখন দেশত উকিল পোৱা যায় সেইখন দেশত কিবা হ'ব বা কিবা দুখ শাস্তি প্ৰদান কৰিব পাৰিব বুলি মই নাভাবোঁ। আমি সকলোৱে জানো যে ভাৰতবৰ্ষখন কি হ'ব গৈ আছে, কিমান উন্নতিৰ দিশত গৈ আছে। প্ৰত্যেক দিনাখনেই অকল এজনী দুজনী প্ৰিয়ংকা ৰেড্ডি নহয়, বহুকেইজনী প্ৰিয়ংকা ৰেড্ডিক হত্যা কৰা হয়, ধৰ্ষণ কৰি হত্যা কৰা হয়, নৃশংসভাৱে জ্বলাই দিয়া হয়। কিন্তু আমি ভাৰতবৰ্ষই কি কৰিছোঁ? ভাৰতবৰ্ষৰ আইনে কি কৰিছে? ধৰ্ষণকাৰীসকলক ভাৰতবৰ্ষৰ আইনে কি কৰিছে? আমি যদি বেলেগ দেশত চাবলৈ যাওঁ, আমি যদি চাইনাত চাওঁ বা ইৰাণত চাওঁ, আফগানিস্তানত চাওঁ, চাউদি আৰবিয়াত যদি আমি চাওঁ, তেন্তে ধৰ্ষণকাৰীসকলক যেতিয়াই আৰক্ষীৰ হাতত পৰে তেতিয়া উচিত শাস্তি দিয়ে, ৰাজহুৱাভাৱেও কিছু শাস্তি দিয়া আমি দেখিবলৈ পাওঁ। কিন্তু আমাৰ ভাৰতবৰ্ষত দোষী ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতো বহু বছৰ পাছতো একোৱেই নকৰে। তেওঁলোকক আনকি ধৰ্ষণকাৰীসকলক জেলত ভৰাই খুৱাই বোৱাই থকা হয়। আপোনালোকে চাব পাৰে আমাৰ দেশৰ আৰু আনৰ দেশৰ পাৰ্থক্য। এনেকুৱা লাগে যে আমাৰ দেশখন নাৰী সমাজৰ বাবে নহয় বা মহিলাৰ বাবে নহয়, কেৱল পুৰুষৰ বাবেহে। আজি যদি নাৰী সমাজৰ কাৰণে আমাৰ সমাজখন যদি হোৱা হ'লে আমাক নকলে হয় যে ঘৰৰ পৰা 5 বজাৰ পাছত আবেলি 5 বজাৰ পাছত ওলাই নাযাবা। আমাক নকলে হয় তোমালোকে চুটি কাপোৰ নিপিন্ধিবা। আজি মহিলা সবলীকৰণ বুলি বহুত ধ্বনি শুনিলোঁ। আৰু মই মিছা নকওঁ, যিহেতু আমাৰ ভাৰতবৰ্ষখন মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত বহুতেই উন্নতি আগবাঢ়িছে আগতকৈ। কিন্তু মই ভাবোঁ যেতিয়া নাৰী সন্তান যদি ধৰ্ষণকাৰীৰ বলি হ'বলগীয়া হয় প্ৰত্যেক দিনাখনে এটা প্ৰিয়ংকা ৰেড্ডি যদি ভাৰতবৰ্ষত পাওঁ, অকল এজনী নহয়, বহুত প্ৰিয়ংকা ৰেড্ডি আছে। এটা দিনতে বহুত প্ৰিয়ংকা ৰেড্ডিক ধৰ্ষণ কৰি জ্বলাই দিয়া হয়। তেনে ভাৰতবৰ্ষত নাৰী সবলীকৰণ কিহৰ কাৰণে জৰুৰী, কিহৰ কাৰণে প্ৰয়োজন? তেনে ভাৰতবৰ্ষত নাৰী সবলীকৰণ কিহৰ বাবে প্ৰয়োজন? যদি মহিলাক ধৰ্ষণ কৰিয়ে যদি হত্যা কৰে পুৰুষে, তেন্তে সেইখন দেশত সেইখন সমাজত নাৰী সবলীকৰণ কিহৰ কাৰণে প্ৰয়োজন? আপোনালোকে যদি পুৰুষ সমাজে যদি মোৰ ক্ষমা কৰিব, মই সকলো পুৰুষক ক'বলৈ যোৱা নাই, কিন্তু যিসকল পাষণ পুৰুষে যদি নাৰীক ধৰ্ষণেই কৰিবলগীয়া আছে, তেন্তে আপোনালোকে নাৰীক জন্মই নকৰিব, পেটতে মাৰি পেলাব। কাৰণ আপোনালোকে যদি জন্ম কৰাৰ পাছতো যদি বেটি পঢ়াও বেটি বচাও নামত যদি আপোনালোকে পঢ়াই শুনাই ডক্টৰ বনোৱাৰ পাছতো যদি ধৰ্ষণ হৈ জ্বলাই দিবলগীয়া আছিলে, তেন্তে কন্যা সন্তান জন্ম নিদিয়াটোৱেই ভাল বুলি মই ভাবোঁ। প্ৰিয়ংকা ৰেড্ডিৰ দৰে বহুত ছোৱালী আছে, শিক্ষিতা ছোৱালী, যিসকলে সদায় ধৰ্ষণৰ বলি হ'বলগীয়া হয়। আৰু হয়তো বহুত প্ৰিয়ংকা ৰেড্ডি আছে যিসকলে ধৰ্ষণৰ বলি হ'বলগীয়া হ'ব। মই ভাবোঁ ময়োতো নাৰী, এখন সমাজৰে নাৰী, গতিকে ময়ো এদিন ধৰ্ষণকাৰীৰ হাতত পৰিম। গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ, মোৰ যদি ধৰ্ষণ হয় তেন্তে আপোনালোকে হাতত মমবাতি লৈ ৰাজপথত ওলাই নাহিব, মোক নালাগে। আপোনালোকে যদি পাৰে এখন সমাজত যদি কিছু হ'লেও ভাল মানুহ আছে, কিছু পৰিমাণৰ যদি ভাল মানুহ আছে, শুদ্ধ মগজুৰ মানুহ আছে, তেন্তে দোষীক শাস্তি প্ৰদান কৰিব। আজি যিহেতু প্ৰিয়ংকা ৰেড্ডি সদায় ধৰ্ষণ হৈয়ে থাকে, তাৰ কাৰণে আমাৰ পিতৃ মাতৃ যি
পুৰুষৰ মানসিকতা কেনেকুৱা হৈ গৈছে আমি সকলোৱে জানো। আমি ছোৱালীসকলে আমি বেছিকৈ জানো, কিশোৰীসকলে। মা দেউতাই আমাক কয় 5টা বজাৰ বাহিৰত ওলাই নাযাবা, 5টা বজাৰ পাছত বাহিৰত ওলাই নাযাবা, চুটি কাপোৰ নিপিন্ধিবা, বা ক'ৰবাত যাবলৈ হ'লেও আমাক মানে স্বাধীনতা নাই, আমি মানে ওলাই যাব নোৱাৰোঁ, কাৰণ মা বাপাসকলে ভয় কৰে যে মোৰ ছোৱালীজনী কিবা এটা হ'ব পাৰে। কিন্তু মই সেইসকল ল'ৰাৰ মা দেউতাকক অনুৰোধ জনাইছোঁ, আপোনালোকে ল'ৰাটোক শিকাওক যে ছোৱালীক সন্মান কৰিব লাগে, যে ধৰ্ষণ কৰাটো এটা মহাপাপ, যে ধৰ্ষণ কৰিব নাপায়। মই ইয়াৰ পৰা এইটো ভিডিঅ'ৰ পৰা মই এটা অনুৰোধ জনাইছোঁ, আপোনালোকে বেটি পঢ়াও বেটি বচাও বুলি নাৰা নলগোৱাকৈ বেটা পঢ়াও আৰু ৰাক্ষস বননে से বচাও, আপোনালোকে ল'ৰাক পঢ়াওক আৰু ৰাক্ষস পাখণ্ড হোৱাৰ পৰা বচাওক। কিয়নো বৰ্তমান সমাজত নাৰীৰ শিক্ষাৰ ইমান প্ৰয়োজন নাই যিমান পুৰুষৰ শিক্ষাৰ প্ৰয়োজনীয়তা আছে, কাৰণ যিহেতু নাৰীয়ে এনেকুৱা ধৰণৰ পাশৱিক কাণ্ড কেতিয়াও নকৰে, গতিকে পুৰুষৰ শিক্ষাৰ অতিকৈ প্ৰয়োজন আছে। শেষত মই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোকে গৌ মাতা বচোৱাৰ যি প্লেনিং কৰিছে, তাতছে বেছি যদি আপোনালোকে নাৰী সমাজক সুৰক্ষা প্ৰদানৰ বাবে যদি আপোনালোকে প্লেনিং কৰে, আপোনালোকে যদি সুৰক্ষা প্ৰদান কৰিব পাৰে, যিহেতু আপোনালোকে নিজকে কয় যে পৰিৱৰ্তনকামী চৰকাৰ, পৰিৱৰ্তনৰ ঢৌ আপোনালোকে আনিছিলে। গতিকে অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে পৰিৱৰ্তন আনিব। কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে আপোনালোকৰ মই কোনো পৰিৱৰ্তন দেখা নাই, কিন্তু আপোনালোকে নাৰী সুৰক্ষা প্ৰদান কৰি পিনি আপোনালোকৰ পৰিৱৰ্তনকামী কামবোৰ প্ৰথম কামটো আৰম্ভ কৰিব বুলি মই আশা কৰিছোঁ। আৰু শেষত আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে আপোনালোকে নাইটিংগেল অসমী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে তেন্তে কমেণ্টত জনাব। আৰু শেষত ধন্যবাদ।